এয়া আমি মন্দিৰলৈ আহিছোঁ আৰু আজি আপোনালোকৰ আছে শিৱৰাত্ৰি। তো বাবাক আমি বহুতে মানে পূজা কৰোঁ। তো আজি আমি শিৱৰাত্ৰি ধূপ ধূনা জ্বলাব আহিলোঁ আৰু চাই থাকক, ব্লগ এটা বনাইছোঁ। ব্লগটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিবলৈ মানে দি থাকিম, তেনেকৈ পাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো ব'লক আমি মন্দিৰলৈ যাওঁ। মন্দিৰত আমি এয়া সেৱাসত্ৰ কৰি আহি আছোঁ আৰু এটা মন্দিৰ আছে, সেই মন্দিৰটো চাওঁগৈ। সেইটোতো বহুত ধুনীয়াকৈ পাতিছে মানে। তো ব'লক আমি চাওঁগৈ। সঁচাকৈ বহুত ভাল লাগিছে আজিৰ দিনটোত। ব'লক চাওঁ। शंकर ऊंची ऊंची वादी में बसते हैं भोले शंकर, भोले भोले शंकर, भोले भोले। মন্দিৰ চাই আমি এতিয়া হোটেললৈ গৈছোঁ। হোটেলত চিংৰা খাই লওঁ। এতিয়া আমি চিংৰা খাই লওঁ। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা পালে? ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কৰি দিব।